যে এনেকুৱা এটা সিন্ডিকেট যিটো সিন্ডিকেটৰ চৰকাৰৰ ওপৰতো কোনো হাত নাই বা বেলেগ প্ৰশাসনৰ হাতো নাই, কিন্তু ইমান ডাঙৰ সিন্ডিকেটটো কেনেকৈ চলাই আছে। मोनसे बिग ब्रेकिं चिरां जिल्लायाव मोनसे गेदेरथार डाम्पारनि सिन्डिकेट। चिरां जिल्ला हान्थामेला बिफान आरो ट्राफिक इन्सपेक्टरा मोनसे गेदेरथार डाम्पार सिन्डिकेट खालामनायनि अजद थिखांदों। जिल्ला हान्थामेला बिफाननि सरकारि नङै गारि सालायगिरि मनरन्जन सरकार ओरफे बाप्पानि गेजेरजों बे गेदेर सिन्डिकेटआ যিহেতু তেওঁলোকৰ বাবে চিৰাঙৰ যিজন দ্বিতীয় আছে, দ্বিতীয়ৰ অস্থায়ী ড্ৰাইভাৰ, সেই অস্থায়ী ড্ৰাইভাৰ তেখেতৰ নাম আপোনাৰ এনে বাপ্পা বুলি সকলোৱে জানে। ভাল নামটো হৈছে মনোৰঞ্জন চৰকাৰ। মনোৰঞ্জন চৰকাৰ আৰু তেওঁলোকৰ লগত কেইজনমান আছে ব্যক্তিগত লোক, ৰাজবংশী লোকো আছে। তেওঁলোকে মিলি প্ৰতি মাহে প্ৰায় 50 লাখৰ ওপৰত কালেকশ্যন কৰে, যিটো কালেকশ্যনৰ পুঁজি কিন্তু চৰকাৰী ঘৰত নাযায়। मिथिनो मोननाय बायदिब्ला बाप्पाया मोनफ्रोमबो डाम्पारनिफ्राय गोबां लिरथाय लानाय गारिनिफ्राय दानफ्रोमबो 5,000 रां लायो। डाम्पार सालायगिरिनि फोरमायथिनाय बायदिब्ला डाम्पारनि बिगोमाया अभारल'डिंनि मुङाव दानफ्रोमबो एमभिआइनो रां होयो। এমভি নধৰে নেকি? ইমান যে লোড লৈ আহিছে, এমভি নধৰে নেকি? আমার ফাইন টাইন কাটা আছে। ফাইন কাটা আছে? কি ফাইন কাটে? না না ফাইন কাটা কেনেকা ফাইন কাটা? মালিকে ফাইন কাটে। কিমান কি 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 ফাইনটো কি হিচাপত কাটে? এটা মালিক হিচাপত অভাৰলোডিং ফাইন কাটে? কোনে লয় ফাইনটো? ফাইন কোনোবা লয় এমভিআই অভাৰলোডিংৰ ফাইন লয় প্ৰত্যেক মাহত দিয়ে? মালিকে দিয়ে? মালিকে দিয়ে। মালিকে ফাইনটো দি দিয়ে। কাক দিয়ে? কাই কোনে লয়? কোনোবা লয়, আমি তো নাজানো না, মান্থলিটো নয় ফাইন কাটাটো অভাৰলোডিংৰ। बाप्पा एबा मनोरन्जन सरकारनि सायाव भुटाननिफ्राय चिरां लामाजों थांनाय अन्थाइ लाबोनाय गारिफोरनिफ्राय मोनफ्रोमबो ट्रिपआव 900 रां लानायनिबो अजद थिखांदों। डाम्पारनि बिगोमाया हान्थामेला बिफानजों नारसिनजानो गिनानै दानफ्रोमबो बे दानारि बुथुमनायखौ होबोगासिनो दङ, जेराव बेफोर राङा सोरखारनिसिम थाइसेबो सौहैया। जिल्ला हान्थामेला बिफाना चिरां जिल्लायाव सोरखारनि मेगननि आन्दोआव डाम्पार सिन्डिकेट सालायगासिनो दङ आरो जिल्लानिफ्राय अन्थाइ बाला अन्थाइ सेनग्रेबेल लांगासिनो दङ। जिल्ला हाग्रा बिफाना बे बिथिङाव सिरि बिफाव लानायखौ नुनो मोन्दों। जिल्ला हान्थामेला बिफाननि सासे अरायथा नङि सालायगिरि आरो दानारि अनसुंथाइ बुथुमग्रा बाप्पानि मुङाव गंबा लाक्जारि गारिफोर आरो बिल्डिंफोर दं होनना मिथिनो मोन्दों। ओनसोलनि सांग्रां सुबुंफ्रा जिल्ला खुंथायनि खाथियाव बाप्पानि बेरेखायै गोख्रों राहा लानो दाबि दैखांदों। बे समाव गिदिर सोंथि फैयो दि बे गिदिर बिबांनि बुथुमनाय रांफोरा सोरनि पकेटाव थाङो। गुबुन फारसेथिं थांनाय 7 जुलाइआव बिजनी पुलिसआ गंथाम अभारल'डिं डाम्पारखौ बिजनी हाग्रा बिफाननो गथायना होयो। जब्द खालामनाय गंथाम डाम्पारफोरनि नाम्बारफोरा AS26C7499, AS18AC4441 आरो AS26AC1245। আপোনালোকে দেখিছে বিভিন্ন সময়ত বিজনী টাউনত মানে ডাম্পাৰবিলাকে বিৰাট অসুবিধা কৰি আছে, আৰু মেক্সিমাম ডাম্পাৰে আপোনাৰ দেখিব মানে অভাৰলোডিং আহে, তেওঁলোকৰ কোনো ত্ৰিপাল দিয়া নাথাকে, পানী পৰি থাকে, যিটো ডাম্পাৰৰ যিটো চলাৰ ৰুলছ, সেই ৰুলছৰ বিৰুদ্ধে চলি আছে। ইয়াতে মানে লোডিং যিটো সেইটোৰ কাৰণো আছে কিছুমান কাৰণবিলাক হৈছে যে ইয়াতে মালিকবিলাকে কিছুমানক প্ৰতি মাহেলী পইচা দি থাকে, যাৰ ফলতেই আজি কিন্তু এনেকুৱা হৈছে। আপুনি দেখা পাব যে চিৰাং জিলাত যদি দেখে, চিৰাং জিলাত পঞ্জীয়নভুক্ত ডাম্পাৰ আছে মাত্ৰ 370টা, কিন্তু চিৰাং জিলাৰ গাড়ী চলে প্ৰায় 1000ৰ ওপৰত। আৰু ইয়াতে প্ৰতিটো ডাম্পাৰৰ অভাৰলেপিঙৰ কাৰণে যিবিলাক অভাৰলোডিং আহে আৰু এনেকৈ পানী চানী লৈ পেলাই যায় যিহেতু, তেওঁলোকৰ বাবে চিৰাঙৰ যিজন দ্বিতীয় আছে, দ্বিতীয়ৰ অস্থায়ী ড্ৰাইভাৰ, সেই অস্থায়ী ড্ৰাইভাৰ তেখেতৰ নাম আপোনাৰ এনে বাপ্পা বুলি সকলোৱে জানে। ভাল নামটো হৈছে মনোৰঞ্জন চৰকাৰ। মনোৰঞ্জন চৰকাৰ আৰু তেওঁলোকৰ লগত কেইজনমান আছে ব্যক্তিগত লোক, ৰাজবংশী লোকো আছে। তেওঁলোকে মিলি প্ৰতি মাহে প্ৰায় 50 লাখৰ ওপৰত কালেকশ্যন কৰে, যিটো কালেকশ্যনৰ পুঁজি কিন্তু চৰকাৰী ঘৰত নাযায়, চৰকাৰী খাদানত জমাও নহয়। আনকি যে চৰকাৰী অফিচাৰ্ছবিলাক আছে তেওঁলোকেও ইয়াৰ কোনো অংশীদাৰী নাপায়।
আৰু এই কেৱল চিৰাঙৰ এই কাণ্ডবিলাক কিয় চলি আছে? চিৰাঙত বহু পৰিমাণৰ বালা আছে, বহু পৰিমাণৰ পাথৰ আছে। এই বালা পাথৰ কেৱল চিৰাঙৰ বহিজিলাতেই নহয়, চিৰাঙৰ পৰা প্লাছ ভূটানৰ পৰা, চিৰাঙৰ মাজেদি ভূটানৰ পৰা আহি বালা পাথৰ বাংলাদেশলৈকে যায়। আৰু যিবিলাক গাড়ী বাংলাদেশলৈকে যায় সেইবিলাক প্ৰতিটো গাড়ীৰ পৰা প্ৰায় 900 টকাকৈ প্ৰতি গাড়ীত তেওঁলোকে কালেকশ্যন কৰে। এই যে যিজন বাপ্পা বোলা মানুহ আছে বা যিজন মনোৰঞ্জন চৰকাৰ বা তেওঁলোকৰ যি অংশী বংশী, সেই 4-5জনে মিলি এই টকাখিনি সংগ্ৰহ কৰে, ধনখিনি সংগ্ৰহ কৰে। কিন্তু ইয়াৰ কোনো এটা পইচাও চৰকাৰী খাজানাত জমা নহয়। আৰু এনেধৰণে লুণ্ঠন ৰাজ চলি আছে। আৰু যাৰ ফলতেই চিৰাঙৰ বিজনী টাউনত বেয়া পৰিস্থিতি দেখিবলৈ পোৱা যায়। বেয়া পৰিস্থিতিটো হৈছে যে ডাম্পাৰৰ অভাৰলোড কৰি আহে, কেতিয়াবা বালা পৰে, কেতিয়াবা পাথৰ পৰে ৰাস্তাত, তাৰ ওপৰত কোনো ত্ৰিপাল নাথাকে, পানী পৰিয়ে আহে, ৰাস্তাবোৰ সেইকাৰণে বেয়া হৈ যায়। আমি প্ৰশাসনক কৈছোঁ, কিন্তু প্ৰশাসনে যিখিনি পাৰে তেওঁলোকে ইয়াতে ডাম্পাৰ প্ৰতিবাৰে আটকোৱাৰ যত্ন কৰে, তেওঁলোকক ৰাতি আহিব মানা কৰে। বা ফৰেষ্ট ডিপাৰ্টমেণ্টতো আমি গৈছিলোঁ, তেওঁলোকেও কৈছে যে আমি অভাৰলিভিঙৰ কাৰণে তেওঁলোকক বা ত্ৰিপাল দি আনিব কওঁ, কিন্তু ত্ৰিপাল তেওঁলোকে নামানে। এই যে চক্ৰটো বা বাপ্পাৰ জৰিয়তে যি চক্ৰটো চলি আছে, এই চক্ৰটোক যেতিয়ালৈকে কৰায়ত্ব কৰিব নোৱাৰে, কাৰণ বাপ্পা বোলা মানুহজন এজন অস্থায়ী ড্ৰাইভাৰ, আৰু সেই অস্থায়ী ড্ৰাইভাৰৰ 5টাকৈ আপোনাৰ বিলাসী গাড়ী আছে। বঙাইগাঁও জিলাৰে এটা ভিতৰুৱা গাঁৱত তেওঁৰ এটা অট্টালিকা সাজি আছে, যিটো অট্টালিকা এজন অস্থায়ী ড্ৰাইভাৰে সাজিব নোৱাৰে। 5টাকৈ বিলাসী গাড়ী তেওঁলোকে ৰাখিব নোৱাৰে। বিলাসী গাড়ী যদি আছে, তেওঁলোকে কিয় বেলেগৰ গাড়ী চলাই আছে? তেওঁলোকে নিজে চলাব পাৰিলেহেঁতেন। সেইবিলাক কিন্তু তেওঁলোকে এতিয়ালৈকে কৰা দেখা নাই। কিন্তু বাপ্পাৰ এই লুণ্ঠন ৰাজটোৰ বিৰুদ্ধে চৰকাৰে এটা শক্তিশালী পদক্ষেপ ল'ব লাগে, কাৰণ চৰকাৰী ধনটো হৰলুকি হৈ আছে। আমাৰ চিৰাঙৰ যি বালি পাথৰৰ যি চুৰি, সেই চুৰিও কিন্তু বন্ধ হোৱা নাই। মই ক'লোৱে যে 370টা পঞ্জীয়নভুক্ত গাড়ী, কিন্তু আপুনি দেখিব ধুবুৰী, কোকৰাঝাৰ, বিভিন্ন ঠাইৰ পৰা ইয়াতে গাড়ী আহি আছে। ভূটানতো ইয়াৰ পৰা মাল যায়। এইখিনি প্ৰতিখন ডাম্পাৰৰ পৰা কিমানকৈ কালেকশ্যন বুলি প্ৰতিখন ডাম্পাৰৰ পৰা মাহিলী তেওঁলোকে প্ৰায় 5,000কৈ কালেকশ্যন কৰে। আৰু যিবিলাক ভূটানৰ পৰা যিবিলাক চিধা বাংলাদেশলৈকে সোমাই যায়, সেইবিলাক গাড়ী প্ৰতিটো গাড়ী প্ৰায় 900 টকাকৈ কালেকশ্যন কৰি আছে। আজি কিন্তু দেখা গৈছে বিজনী থানাৰ পৰা 3খনকৈ ডাম্পাৰ অভাৰলোডিং ডাম্পাৰ ধৰিছে। অভাৰলোডিংটো দেখা পায়ে আছোঁ। ইয়াৰ উপৰিও আপুনি দেখিব যে ডাম্পাৰৰ পৰা পানী পৰি আছে। এই পানী সহকাৰে মালটো আনিব নোৱাৰে। তো এইটো কিয় হৈ আছে? ইয়াৰ পিছত কিন্তু মালিকসকলেও কিন্তু মুখ নুখুলে, কাৰণ মালিকসকলে যদি মুখ খোলে যে নহয় মই 500 বা 5,000কৈ দি আছোঁ কোনোবা এজনক, তেতিয়াহ'লে তেওঁলোকে আইনী পেচ লগাব যে আপোনাৰ গাড়ী আটকাই দিয়া হ'ব, 70,000 80,000 টকাৰ টেক্স বঢ়াব, এনেও মিছাতে হেৰাছমেণ্ট কৰিব। তো মালিকসকলেও ত্ৰাস হৈ গৈছে যে এনেকুৱা এটা চিণ্ডিকেট, যিটো চিণ্ডিকেটৰ চৰকাৰৰ ওপৰতো কোনো হাত নাই বা বেলেগ প্ৰশাসনৰ হাতো নাই, কিন্তু ইমান ডাঙৰ চিণ্ডিকেটটো কেনেকৈ চলাই আছে।